দুটা মানুহ আহিছিলে খুন্দিয়াই কিনে মানে পুৰা স্পীড গ'লগৈ আৰু খালিফালে মানুহ আছে আৰু মোক চাই কিনে হাঁহি আছে দুজনে শিঙি মাছে দি কিনে হাতখন অকৰা কৰি দিছে পুৰা বঢ়িয়াকৈ পালং মানে হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল US Vlog 03 হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৱেলকাম বেক টু মাই ইউটিউব চেনেল US Vlog 03 আজি দিনটো ষ্টাৰ্ট কৰিব ওলাইছোঁ চাওঁ কি কি দেখাব পাৰোঁ দেখাম আৰু বঢ়িয়াকৈ আৰু এতিয়া মই যাম বাৰীত যাব লাগিব বাৰীত মানে নিজৰ বাৰীত নহয় মানে আৰু কিবা এটা আৰু ধৰি লওক ব্লগ এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো মানে এনেকৈ আৰম্ভ কৰিব লাগিব মানে কথাটো হ'ল গুটি বচাবৰ কাৰণে আৰু এডোখৰ জেগাত মানে খুৰাই গৰু হাল বাইছিলে তাত গৈ এতিয়া মই মানে অলপ চাফা তাফা কৰিব লাগিব তো এতিয়া তালৈকে যাওঁ বঢ়িয়াকৈ তাৰপৰা আহি ঘৰটো কোৰ মাৰিব লাগিব কিবা কিবি কাম মানে চিঙি চাংলা মানে ধেৰ আছে তো এতিয়া বলক বাৰীলৈ যাওঁ বাৰী মানে ওচৰতে আৰু বেছি দূৰ নহয় এই আজি যোৱা নিশা মানে ৰাতি একেবাৰে 1টা বজালৈকে মানে চন্দ্ৰগ্ৰহণ চাইছে মানে এতিয়ালৈকে মানে টোপনিটো ভালকৈ শেষ হোৱাই নাই এতিয়ালৈকে পূৰা মানে চকু টোপনি লাগি আছে তো তথাপিতো মানে এতিয়া যাওঁ বলক চাওক গাইছ আমাৰ ৰাস্তাটো মানে সেই চেণ্ডেল পিন্ধি কিনে যাব পৰা হৈ গ'ল মানে শুকাইছে আৰু ৰাস্তাটো তো চেণ্ডেল পিন্ধি যাব পাৰি এতিয়া তো এতিয়া মই বঢ়িয়াকৈ বাৰীত আহি মানে কোৰ চোৰ মাৰিলোঁ কোৰ মাৰি কিনে চাব পাৰে এই কিনাৰটো মোৰ আৰু বাকীখিনি বেলেগৰ তো ইয়াত তেনেকৈ কোৰ মাৰি লৈছোঁ তাৰপিছত সেইখিনি কোৰ মাৰি কিনে জেং চাফা কৰিব লাগিব তো বঢ়িয়াকৈ এতিয়া কামত অলপ ঠিক কৰি লওঁ তো পিছত লগ পাইছোঁ বেলেগেও কৰিব আৰু আমাৰ খুৰাও কৰিব বেলেগেও হেৰি কৰিব মানে চবেই নিজৰ ডোখৰ মানে হেৰি কৰি লৈছে চাফা কৰি লৈছে তো বেলেগে তো লোকে আগতে সেইখিনি মানে টিপাল লগাই ল'লে তো এতিয়া মানে মোৰ দায়িত্ব আৰু তো এনেকৈ লগাব লাগিব তাৰপিছত আলিফালে মানুহ আছে আৰু মোক চাই কিনে হাঁহি আছে তো অলপ পিছত এইখিনি কোৰ মাৰি লওঁ তাৰপিছত ঠিক আছে দেখাই আছোঁ তো সেইখিনি চাওক সেইখিনি মানে এই তাৰলৈকে চিধা এই ষ্টাৰ খুৰাই কৰিব এইখিনি বেলেগ মানুহে কৰিব মানে গুটি পচাব আৰু এই ষ্টাৰ মই কৰিছোঁ মানে সেই চিধা তো এতিয়া মানে অলপ কোৰ চোৰ মাৰি মাটিখিনি মিহি কৰি ল'লোঁ তাৰপিছত অলপ দেৰি ৰেষ্ট লৈ কিনে আকৌ বন চন চাফা কৰিম তো এতিয়া অলপ বহি লওঁ বঢ়িয়াকৈ ধুনীয়াকৈ মানে কেছ এটা হ'ল কেছটো হোৱাৰ আগত এইটোত মানে বঢ়িয়া বতাহ মাৰি আছে থাকি বঙা লাগিছে এইফালে ইয়াত এইখিনি মাটিখিনি তাত কোৰ মাৰিব লাগে আৰু ইয়াত বহিব লাগে এই বঢ়িয়া মানে ক'ব নালাগে কচোন না গাইছ তাৰপিছত কথাটো হ'ল যে কি বুলি কয় ইয়াত মানে ছাগলী পোৱালি এজনী মানে বাইকত আহিছিলে দুটা মানুহ আহিছিলে খুন্দিয়াই কিনে মানে পুৰা স্পীড গ'লগৈ আৰু ছাগলীজনী মানে সৰু আছিলে পোৱালি আছিলে মানে লগালগ ডেথ হৈ গ'ল তো এইটো ফটো একো ভিডিঅ' নকৰিলোঁ কাৰণ তাৰপৰা ৰাস্তাৰ পৰা উঠাই আনি কিনে মানে চিধা কাষত আনিলোঁ কাষত আনি কিনে মানুহখিনি আহিলে ঘৰৰ মানুহ আহিলে ছাগলী ঘৰৰ মানুহ আৰু তাৰপিছত আনি কিনে চিধা পুতি দিলেগৈ মই থাকিলে যিহেতু আৰু সৰু আছিলে তো সেইকাৰণে একো হেৰি কৰি নাথাকিলে তাৰপিছত যিকেইটা নেকি খুন্দিয়াই থৈ গৈছিলে সেইকেইটা নৰখিলে চিধা পলালে মানে তো সেইটোকে কওঁ কৈছিলোঁ তো ঠিক আছে কোৰ মাৰা হৈ গ'ল যিহেতু এতিয়া মই ঘৰলৈ আহিছোঁ আৰু যেতিয়া মানে ছাগলী এক্সিডেণ্ট হৈছিলে তেতিয়া মানে মই এইডোখৰ জেগা পাইছিলোঁ আৰু এই আলিত মানে খাটাক কৰিছে মই ভাবিলোঁ বাইকখন কিবা হ'ল নেকি বুলি সিহঁতে কিবা এটা কৈছিলে মই ভালকৈ শুনা নগ'লোঁ তাৰপিছত আহি যেতিয়া নেকি মই আলিত গৈ কিনে চালোঁ তেতিয়া দেখিছোঁ ছাগলীটো মানে পৰি আছে ছাগলীজনী আচলতে তো সেনেকৈ এক্সিডেণ্ট হ'ল আজি এইবাৰ যিহেতু আহিলোঁগৈ তো বাৰীৰ পৰা আহি কিনে মানে এইখিনি সেইদিনাখন চাফা কৰি থৈছিলোঁ এই জাবৰখিনি আঁতৰাই কিনে সেইখিনি কোৰ মাৰিব লাগিব বঢ়িয়াকৈ কোৰ মাৰিব লাগিব আজি তাৰপিছত কি কৰোঁ দেখাম আৰু रोम भाइयों सिस्टम पार देंगे 1 hour later এয়া চাব পাৰে বহুত দেৰি মূৰত মানে এইখিনি কোৰ মাৰি হৈ গ'ল মানে বহুত দেৰি ধৰি লওক 1 ঘণ্টাতকৈ ওপৰ লাগিলে মানে ইমানে ভাগৰ লাগিব ৰখি হেৰি কৰিছোঁ তো এইবিলাক কোৰ মাৰি হৈ গ'ল এতিয়া আজৰি মানে গা চা ধুই মানে ভাত চাত খাই আজৰি হওঁ তাৰপৰা অলপ শুম আৰু তাৰপিছত কি কৰা আৰু দেখাওঁ অলপ এনেই ফুৰিব যাব লাগিব পিছত গধূলিকৈ তো এতিয়ালৈ আজিলৈ এইখিনি ইমানতে সমাপ্ত কৰি দিম মানে তো বঢ়িয়াকৈ ইমানখিনি কোৰ মাৰি থ'লোঁ মানে কোৰ মাৰোঁতে আধা ঘণ্টামান লাগিছে তাৰপিছত এইখিনি জেং চাফা কৰোঁতে আধা ঘণ্টামান লাগিছে আধা ঘণ্টাতকৈ বেছি লাগিছে কোৰ মাৰোঁতে তো বাট মানে কষ্ট কৰিছোঁ বহুতখিনি তো ঠিক আছে তো গাইছ মানে গা চা নধুই কিনে পুখুৰীত মাছ মাৰিব গৈছিলোঁ ঘুকুটা মাৰিব গৈছিলোঁ আৰু ঘুকুটা মাৰিব যাওঁতে মানে চুঙা এটা আছিলে চুঙাটোত উঠাই কিনে মানে এতিয়া মোক দুজনে শিঙি মাছে দি কিনে হাতখন অকৰা কৰি দিছে পূৰা বঢ়িয়াকৈ পালং মানে আজি তো আজি চাগে গা চা ধুই কিনে ক'তো ওলাই নেযাঙে নেকি সোমাই থাকোঁ গাটো মানে পূৰা জ্বৰ লাগিয়ে গ'ল দুজনে শিঙি মাছে দিয়াৰ কাৰণে তো এতিয়া ইয়াত চাব পাৰে বঢ়িয়াকৈ এইফালে চাই লওক বঢ়িয়া পূৰা মানে দুজনী শিঙি মাছে দি কিনে মানে তেজ পূৰা বঢ়িয়া উলিয়াই থৈছে এইটো একদম মানে মজা মনত থাকি যাব মানে পূৰা শেষলৈকে মই এতিয়া গা ধুবৰ কাৰণে টিউবৱেলো মাৰিব নোৱাৰোঁ আৰু এইফালে কাৰেণ্টটো নাই
মানে আমাৰ ইয়াত কাৰেণ্টটো বহুত প্ৰব্লেম দি আছে এইকেইদিন মানে কেতিয়াবা ৰাতি যাব কেতিয়াবা ৰাতি মানে ধৰি লওক গধূলি যাব 6টামান বজাৰ পৰা আহিব একেবাৰে 9টামান বজাত সেনেকুৱা কৰি আছে দুদিন সেনেকুৱা কৰিলে আকৌ কালিৰ পৰা মানে দিনত নাইকিয়া কৰিছে তাৰমানে নকওঁ আৰু মানে এতিয়া হ'ল সময় মানে 8:41 মান হৈছে এতিয়া মই যেতিয়া মোবাইল চাইছিলোঁ আৰু এতিয়া মই উঠিলোঁ বঢ়িয়াকৈ মানে অলপ শুলো মানে বহুতখিনি শুলো উঠোনে ধৰি লওক 3:30মান বজাতে তেতিয়া হোৱা আৰু তাৰপিছত মানে শুলো আৰু এতিয়া মোক ভাত খাবলৈ উঠাই দিছে তো মোক হাত ধুই পৰা আজৰি হৈ গ'লোঁ মানে শিঙি মাছৰ ফুটন খাইতো অলপ মানে বেছি হেৰি হৈ গ'ল গাটো অলপ দুৰ্বল নিচিনা লাগি গ'ল জ্বৰ উঠা নিচিনা লাগিলে আৰু এতিয়া হাতখন চাত পূৰা ভাল হৈ গ'ল তো এতিয়া একো বিষ চিষ নাই অলপ বিষ আছে এনেকৈ মানে খেলিব পৰা নাই তো ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আৰু বেলেগ ফালে ফুৰিবলৈ যাম বুলি ভাবিছিলোঁ বাট কি বুলি কয় হেৰি শিঙি মাছে খুটি দিলে শুই থাকিলোঁ তো যোৱা নহ'ল আৰু চাওঁ কি হয় আৰু নেক্সট ভিডিঅ' চাগে মই মেডিকেল যোৱা ভিডিঅ' হ'ব পাৰে মানে বেলেগ এটা ভাল খবৰ মানে তো সেইকাৰণে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ধুনীয়াকৈ কমেণ্ট এটা কৰি দিব তো আজিলৈ বাই বাই